হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল আৰু মোৰো ভালে। পোনপ্ৰথমতে মোৰ মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। এইটোৱে মোৰ প্ৰথম মিনি ব্লগ। সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিলোঁ। ইফালে চাওকচোন, পথাৰখন ইমান ধুনীয়া সেউজীয়া হৈ আছে যে মনটো কিবা ভাল লাগি গ'ল। সেয়ে আপোনালোককো দেখাই দিলোঁ। আৰু মই ইয়াত দোকানৰ পৰা আহি পালোঁ। আৰু এয়া চাওকচোন, মই দোকানৰ পৰা আনিলোঁ আলু, ফুচকা, পিঁয়াজ, ইফালে দেৱী আৰু এয়া মিমি। আৰু ফুচকা বনাবলৈ হ'লে প্ৰথমতে আমি ধৰিব লাগিব জুই ধৰিলে ফুচকা খাব পাৰিম। এতিয়া মই জুই ধৰোঁ, আপোনালোকে চাই থাকক। আৰু ইয়াত ধুনীয়াকৈ আলুখিনি সৰু সৰু কৰি কাটি মই জুইত বহাই দিলোঁ। আৰু এতিয়া আলুখিনি মই ধুনীয়াকৈ ঢাকন দিম। আমাৰ ঘৰত আকৌ ঢাকন দিবৰ কাৰণে ঢাকনিয়ে নাই, সেইবাবে মই কাঁহীৰে ঢাকন দিছোঁ। আৰু ইফালে আলুখিনি হৈ থকা। আৰু এয়া আছে তেতেলী টেঙা। আমাৰ ঘৰত তেতেলী টেঙা একদমেই কম আছিলে, এইখিনিয়ে আছিলে আৰু একো নাই, এইখিনি দি চলি যাব। ধুনীয়াকৈ এইখিনি তিয়াই থ'ম। এতিয়া মই তেতেলী টেঙাখিনি ধুনীয়াকৈ মোক এটা তিয়াই থ'লোঁ। ইফালে আলু সিজি আছে। আলু দিবৰ কাৰণে মই সৰু সৰুকৈ পিঁয়াজ কাটিলোঁ। আৰু এয়া মোৰ আলুখিনি হৈ গ'ল। এয়া চাওকচোন, ধুনীয়াকৈ জ্বলি আছে। এইবিলাক সিজিছে নাই মই ভাঙি চালোঁ, এয়া ধুনীয়াকৈ সিজিছে আলুখিনি। আৰু এইখিনি টেঙা পানী ইয়াতে দিলোঁ মই ৰেড চিলি, নিমখ এনেকৈ দি লৰাই দিছোঁ। এয়া ৰেড চিলি দি দিছোঁ, চাওকচোন ৰেড চিলি শেষ হৈ গ'ল আৰু আনি থোৱাও নাই, কমেই হ'ল, একো নাই দিয়া, এনেকৈ খাম। আৰু সোৱাদ হয়নে নহয় নাজানো। আৰু ইফালে আলু পিটিকাৰ লগত দিবলৈ থৈছোঁ পিঁয়াজ, আৰু ইফালে নেবি। এয়া আলু বাকল পেলোৱা হৈ গ'ল। এতিয়া এইখিনি পিটিকিম। সেয়া হাতেদি পিটিকিবলৈ টান লাগে কাৰণে এইটো গিলাচটো লৈ পিনে এয়া এনেকৈ পিটিকিছোঁ। আৰু ধুনীয়াকৈ কি সুন্দৰকৈ মিহি হৈছে। এনেকৈ আপোনালোকে এনেকৈ পিটিকে নেকি? যদি পিটিকে ক'বচোন কমেণ্ট কৰি। পিটিকা হৈ গ'ল। এতিয়া মই দিম নিমখ, তেল এনেকৈ দিম। আৰু নিমখ তেলখিনি মিক্স কৰিলোঁ ধুনীয়াকৈ চামুচখনেৰে। এয়া আলু পিটিকা হৈ গ'ল। আৰু ইফালে আছে এই টেঙা পানী। এয়া ফাইনেলি মোৰ ফুচকা হৈ গ'ল। এয়া ফুচকা খাবলৈ পাৰিম আৰু এতিয়া ধুনীয়াকৈ মই ফুচকাটো সজাই আছোঁ। চাওকচোন এয়া এনেকৈ কিমান সোৱাদ হয়, কিমান কি হয় নাজানো। আৰু ইফালে মোৰ ফুচকা ৰেডি। এতিয়া মই ফুচকা খাম। কেনে হৈছে বাৰু আপোনালোক কমেণ্ট কৰি জনাবচোন, জানিছেনে? এয়া মই ফুচকাটো খাই দিলোঁ আৰু ধুনীয়া হৈছে, কিন্তু মই এনেকুৱাকৈ বনাব পাৰিম বুলি ভবাই নাছিলোঁ। এতিয়ালৈ মই আকৌ এটা নতুন মিনি ব্লগৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই।